थांनाय गोलाव समाव जों एसेबो सान्थि मोनबोआखैमोन दाबसे जायगानिफ्राय दाबसे जायगायाव बाजार जानो थाङोब्ला न'सिम फैफिनामोन नाथाय आथिखालाव जों अदालगुरियानो जा रौथायानो जा हर सान बेरायनो हायो सान्थियै थानो हायो बे बाथ्राखौ बुंदों मजिब आली आहमेद बिथाङा दिनै बे समाव बिटिआरनि मावफुं सोद्रोमा डक्टर नीलज सरगयारी बिथांनि नुजाथिनायाव 40 नं रौता बियाबनि इउपिपिएल दोलोनि मावथिफोरखौ लानानै मोनसे भुट चलो अभियान सांग्रांथि मेल लादों आरो बे सांग्रांथि मेल लानाय जायो आरो बे मेलाव अदालगुरि जिल्ला इउपिपिएल दोलोनि आफादगिरि रबिन्द्र बसुमतारी CWCनि मेम्बार मजिब आली आहमेद लोगोसे 40 नं इउपिपिएल ब्लकनि आफादगिरि हरेन बसुमतारी बिथांजों लोगोसे 40 नं रौता समिति इउपिपिएल दोलोनि गोबां दैदेनगिरि बिथांमोना हाबाफारिखौ जाफुंसार जाहोयो दिनैनि बे हाबाफारिनि गेजेरावनो मजिब आली बिथाङा बुङो दि थांनाय गोलाव समाव जों एसेबो सान्थि मोनबोआखैमोन दाबसे जायगानिफ्राय दाबसे जायगायाव बाजार जानो थाङोब्ला न'सिम फैफिनामोन नाथाय आथिखालाव जों अदालगुरियानो जा रौथायानो जा हर सान बेरायनो हायो सान्थि थानो हायो आरो बुंबावदों दि गोदो अदालगुरि बायदियाव बाङा फुथा फालांगिरिफ्राबो फैनो हायामोन नाथाय आथिखालाव प्रमद बर'नि दैदेननायाव बेबायदि असान्थि गैला होनना आरो मनमोहन ब्रह्मनि सायावबो फोरमायबावो दि एमसिएलए मनमोहन ब्रह्मआ साननो हानाय समाजजों गोरोबनानै खामानि मावनो हानाय गियान गैया होनना আজি আমাৰ 40 নং ৰৌতা সমষ্টিৰ ভিতৰত থকা যিবিলাক আমাৰ বুথ প্ৰাইমাৰী ৱাইজত আমি বুথৰ লগত এটা সুসম্পৰ্ক ৰখাৰ কাৰণে এটা কাৰ্যসূচী ৰখা হৈছিলে আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰু সেই উদ্দেশ্যে আজি ৰৌতা প্ৰাইমাৰী ৰৌতা সমষ্টিৰ ৰৌতা প্ৰাইমাৰীৰ বুথৰ আমাৰ যিমান কৰ্মী আছে কাৰ্যকৰ্তা আছে তেখেতসকলৰ লগত এটা পোনপটীয়া যোগাযোগ আমাৰ প্ৰাইমাৰী সমিতি আছে এই ৰৌতা সমষ্টিৰ প্ৰতিনিধি বিটিআৰৰ সন্মানীয় ইএম ডক্টৰ নীলজ চৰগাৰী ডাঙৰীয়া আছে আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰেছিডেণ্ট ডাঙৰীয়া আছে মই ইনচাৰ্জ হিচাপে ইয়াত আছোঁ এই বুথৰ কৰ্মীসকলৰ লগত এটা প্ৰত্যক্ষ মত বিনিময় আৰু এই ৰৌতা সমষ্টিৰ লগতে ৰৌতা প্ৰাইমাৰীৰ কিমানখিনি আমাৰ চৰকাৰে আঁচনি দিছে কিমান ৰূপায়ণ হৈছে বা এই আমাৰ কাৰ্যকৰ্তাসকলৰ লগতে ৰৌতা সমষ্টিৰ এই ৰৌতা প্ৰাইমাৰীৰ বাসিন্দাসকলৰ যিটো মনৰ কিবা আশা আছে নেকি কিবা পাবলগীয়া আছে নেকি প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে নেকি এইবিলাক কৰ্মীসকলৰ লগতে ৰাইজৰ লগত এটা পোনপটীয়া প্ৰত্যক্ষ যোগাযোগ কৰাৰ কাৰণে আমি এনেকুৱা কাৰ্যসূচী লৈছোঁ বুথ চলো আৰু এই বুথ চলোৰ কাৰ্যসূচীটো আজি ৰৌতাত চলি আছে মই তেনেকৈ লিষ্টখন দিয়াত অলপ অসুবিধা হ'ব আপুনি সংবাদ কৰ্মী হিচাপে নিশ্চয় আপুনি প্ৰত্যক্ষ কৰিছে দৈনন্দিন জীৱনৰ যিখিনি একেবাৰে প্ৰয়োজনীয় বস্তু ভাৰতীয় নাগৰিকসকলে চৰকাৰৰ পৰা যিখিনি সুবিধা পাব লাগে তাৰ পৰাই কোনো প্ৰকাৰে বঞ্চিত হোৱা নাই ৰৌতাবাসী সমগ্ৰ বিটিআৰবাসী বা অসমবাসী ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক আঁচনি আৰু বিটিআৰ গভৰ্ণমেণ্টে যিখিনি আঁচনি নিজাববীয়াকৈ লৈছে এই সকলোবোৰ আঁচনি প্ৰাপ্য হিতাধিকাৰীসকলে সমান্তৰালভাৱে পাইছে ইয়াত জাতি জনগোষ্ঠী কোনো ভেদাভেদ কৰা নাই বড়ো অনাবড়ো বুলি কোনো কথা নাই আমাৰ চৰকাৰে বিটিআৰ চৰকাৰে গেনছৰাং আঁচনিৰ জৰিয়তে ৰাইজক উপকৃত কৰাইছে অঞ্চাই বিথাংগীৰ জৰিয়তে উপকৃত কৰাইছে গুইদুলৰ মিছনৰ জৰিয়তে ৰৌতা সমষ্টিত কেইবাটাও ৰাস্তা হৈছে পোনপটীয়াকৈ ডাইৰেক্ট এমচিএলএ ইএমসকলৰ ফাণ্ডবিলাক আছে ফাণ্ডবিলাক আগৰ চৰকাৰে যেনেকৈ মানে ভালদৰে পৰিচালনা কৰাইছিল এইবাৰ কোনো বেমেজিলি খামখালি নোহোৱাকৈ আমাৰ যিবিলাকৰ এমচিএলএ ফাণ্ড ইএমসকলৰ ফাণ্ড ধুনীয়াকৈ ইয়াত ৰূপায়ণ হৈছে গতিকে প্ৰতিটো আঁচনিয়েই ৰৌতা সমষ্টিয়ে পাইছে আৰু মই আপুনি সোধাৰ দৰে এইটো দেখুৱাই দিবলৈ অলপ সমস্যা যিহেতু কামবিলাক চব চলি আছে পূৰ্ণাংগ হোৱা নাই আপোনালোকে নিশ্চয় ঘূৰি পাকি চাব পূৰ্বৰ চৰকাৰৰ তুলনাত 100% শুদ্ধকৈ আমাৰ এই ৰৌতা সমষ্টিৰ লগতে গোটেই 40টা সমষ্টিত সুন্দৰকৈ কাম চলি আছে নহয় এতিয়া এক্স ডিপুটি চিফ খাম্পা বৰকাৰী যথেষ্ট অভিজ্ঞ তেখেতে দুটাকৈ কাৰ্যকালত ডিপুটি চিফ হৈ গৈছে তেখেতৰ বিভিন্ন চ'ৰ্চ আছে তেখেতে যিখিনি কথা কৈছে মিডিয়াৰ জৰিয়তে ৰাইজক শুনাৰ কাৰণে দেখুৱাৰ কাৰণে কৈছে তেখেতে নিজেই জানে কাৰণ বিটিআৰ চৰকাৰৰ কেইবাজনো শীৰ্ষস্থানীয় চৰকাৰী আমোলা বিষয়া তেখেতসকলৰ লগত আছে সম্পৰ্ক তেখেতসকলে ধুনীয়াকৈ লিষ্টখন লগাই দিব পাৰে যোৱা প্ৰথম আমাৰ চৰকাৰ গঠন কৰিয়েই 500 কোটি টকাৰ 600টা ৰাস্তা
ইয়াত ইমপ্লিমেণ্ট কৰিছে এইবাৰ আকৌ গুডউইলৰ জৰিয়তে কাম চলি আছে BTR চৰকাৰৰ পৰা কিমান 100 কোটিৰ কিমানটা ৰাস্তা ঘাট বা স্কুল কলেজ 400খন স্কুল মেৰামতি কৰিছে আমাৰ চৰকাৰে ইতিমধ্যে পূৰ্ণাংগ হৈছে বিভিন্ন আমাৰ ডেপুটি চিফ বৰ্তমানৰ ডেপুটি চিফৰ তাত থকা ডিপাৰ্টমেণ্ট ৰুৰেল ডেভেলপমেণ্টৰ পৰা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমাৰ VCDCৰ ঘৰবিলাক এলোকেশ্যন দিয়া হৈছে চব কাম চলি আছে গতিকে তেখেতসকলে কিহৰ ভিত্তিত কৈছে নাজানো BTCৰে একেবাৰে সীমামূৰীয়া শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈ তেখেতসকলে চাওক তেখেতসকলৰ কৰ্মী আছে আৰু তেখেতসকলৰ যথেষ্ট চ'ৰ্চ আছে ইয়াত ৰাস্তা ঘাট হৈছে নে হোৱা নাই দলং কালভাৰ্ট হৈছে নে হোৱা নাই তেখেতসকলে অলপ চকু ফুৰালেই দেখা পাব এইটো ৰাইজক দেখুৱাবলৈ যিহেতু ৰাজনীতি কৰে ৰাইজক দেখুৱাবলৈ কৈছে নাই যথেষ্ট ষ্ট্ৰং UPPL এতিয়া সম্পূৰ্ণ স্থিতিত মজবুত স্থিতিত আছে এতিয়া যদিও আমাৰ BTRত BJP বা এজন GSPৰ লগত লৈ পেলাই চৰকাৰ চলাই আছে গতিকে আমাৰ UPPL এটা ৰিকগনাইজ পাৰ্টি হ'ল আমাৰ দলৰ বুথৰ পৰা চেণ্ট্ৰেল পৰ্যায়লৈকে সম্পূৰ্ণ যিমানখিনি 4টা লেয়াৰৰ আমাৰ কমিটি আছে কমিটি ষ্ট্ৰং আমাৰ VCDC ষ্ট্ৰং গতিকে UPPL দলে কোনো চিন্তা কৰিবলগীয়া নাই আৰু আমাৰ UPPL দল আৰু চৰকাৰে যিখিনি কাম BTRত কৰি আছে BTRত অস্ত্ৰমুক্ত হত্যা হিংসামুক্ত সন্ত্ৰাসমুক্ত এটা অঞ্চল গঢ়াত প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰিছে এইখিনি কথা আফটাৰ 5 ইয়াৰ্ছ মানুহৰ অনুভৱ হ'ব আজি হয়তো কোনো গম পোৱা নাই ইয়াত BTDত ওদালগুৰি বুলি ক'লে মানুহে ভয় খাইছিল NDFBৰ ভয়ত মানুহে আহিব পৰা নাছিল আজি NDFB 4টা ফেকশ্যনক লগত লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যি BTR একৰ্ড কৰিল একৰ্ডখনত সামগ্ৰিকভাৱে BTRত শান্তি প্ৰতিষ্ঠা হৈছে অস্ত্ৰমুক্ত হৈছে হিংসামুক্ত হৈছে আৰু BTR একৰ্ডৰ জৰিয়তে যিখিনি দফা কেন্দ্ৰীয় চৰকাৰে BTRক প্ৰেৰণ কৰিছে পূৰ্ণাংগ ৰূপত মানে স্থাপন হ'বলৈ গৈ আছে গতিকে এই দুটা বস্তু ফুলফিল হ'লে 5 বছৰ 10 বছৰ পিছত BTR নাগৰিকে অনুভৱ কৰিব পাৰে ইয়াত কি হৈছে গতিকে আজি কোৱাটো অলপ টান সময় অলপ লাগিব আৰু পূৰ্ণগতিত চলি আছে ইয়াত মানুহে কোনো দ্বিধাবোধ কৰাৰ প্ৰয়োজন নাই সংকাত থকাৰ প্ৰয়োজন নাই মুকলিকৈ স্বাধীন চিতীয়াভাৱে ঘূৰি ফুৰিব পৰা হৈছে আৰু যিখিনি কাম আহি আছে আগৰ দৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিব দিয়া নাই মাননীয় প্ৰমোদ বড়ো মহোদয়ে একদম ধুনীয়াকৈ সুন্দৰকৈ পৰিপাটিকৈ কাম চলি আছে ইয়াৰ বিপৰীতে MCLA মুনমুন ব্ৰহ্মীয়ে দিন দুপৰীয়াতে হত্যালীলা বেছি হৈছে বুলি কৈছে MCLA মুনমুন ব্ৰহ্মৰ কথা শুনিব নে আপুনি দেখাখিনি ক'ব ক'ত মুক্ত হৈছে আগতে মানুহে এইখন গাঁৱৰ পৰা মানুহ সেইখন গ'লে ঘূৰি আহিব নে সন্দেহ আছিল বিশেষ কৰি তামোলপুৰৰ মানুহ ওদালগুৰিত হোৱা নাছিল ওদালগুৰিৰ এজন বড়ো মানুহ ওদালগুৰি তামোলপুৰত যাব লাগিলে মানে এই ভিতৰে যাব লগা আছিল ৰাস্তা ঘাট নাছিল মানুহে ব্যৱসায়ীসকল বেছি মাৰি আপোনাৰ লালপুলৰ ব্যৱসায়ী ওদালগুৰিত গ'লে ঘূৰি আহিব পৰা নাছিল সেই পৰিৱেশটো আমি দেখিছোঁ এতিয়া ক'ত আছে মুনমুন ব্ৰহ্মই কেইজন হত্যালীলা হোৱা দেখিলে হত্যালীলাটো বাদে দিলোঁ কোনোবাই ৰাজহুৱা স্থানত থাপ্পৰ মাৰাও আমি শুনিবলৈ পোৱা নাই গতিকে মুনমুনে ক'ত দেখিছে আমি নাজানো তাই এতিয়া স্বৰ্গতে আছে না মৰততে আছে আমি নাজানো কিন্তু আমি দেখিছোঁ আপোনালোকে দেখিছে ৰাইজে দেখিছে BTRত শান্তি প্ৰতিষ্ঠা হৈছে ইয়াত মুকলিকৈ অস্ত্ৰ লোৱা মানুহে নাই মাৰিব কাক আৰু কোনোবা যদি অস্ত্ৰ লৈ ওলাইছিল তাক লগে ধৰিছে আপোনালোকে দেখিছে গতিকে মুনমুনৰ কথাটো BTRবাসী দেখিছে আৰু বৰ্তমান দেখা কোনো BTRবাসী দেখিব জানিব बरपेटा रोडनि मुरी बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दावला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन जेरैहाय डायबिटिस लोमजानाय साजानाय आथिं आखाइ मोदोमाव सानाय सुनाय भां गान्जा डेन्ड्राइट ड्राग्स बायदि फेग्रा मुवा लानाय फेग्रा मुवा मोनाब्ला हमथानो हायै जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099 480 118